গুড মৰ্নিং এণ্ড হেপী নিউ ইয়েৰ সকলোলৈ। আৰু এতিয়া মোজা পিন্ধা হৈ গৈছে আৰু লগালোঁ জোতা। এতিয়া আমি পিকনিক খাবলৈ ওলাইছোঁ। উঠিলোঁ বাছত, এতিয়া পুৱা বাছত উঠি আছোঁ। আমি নৰাপুঙত মানে পিকনিক খাবলৈ গৈ আছোঁ। এইটো হ'ল বাছ ষ্টেণ্ড। পুৱা বাছ ষ্টেণ্ডত মানে চাহ খোৱা, গৰম চাহ খোৱা মজা বেলেগ। খাই পাইছে যদি আপোনালোকে গম পাব চাগে। এইটো আছে, আমি এতিয়া ৰাওনা হ'ম অলপ পাছতে। ঠিক আছে, চাই থাকক আপুনি। এই মোনা লাই ছিঙিছা নেকি? হেৰা কিহৰ লগত খাবা? হে গাহৰি লগতে খাম। লাই লৈ এই হাই কৈ দে, গৈ আছোঁ আমি। ক'লৈ গৈ আছোঁ? শাৰীখন কি হ'ল? ক'ত খাবিগে? জেগাটোৰ নাম কৈ দিয়াচোন চিঞৰি পেলাই। আচ্ছা, আমি পাত ছিঙিব আহিছোঁ। কৌপাতত ভাত খাবলৈ পাত ছিঙিব আহিছোঁ জংঘলৰ মাজত। এইখিনিয়ে পাত মজা হ'ব। আমি আহিলোঁ নৰাপুঙৰ নদী কাষলৈ পিকনিক খাবলৈ। আমাৰ ঠাইলৈ এইটো। এইফালে ৰকটিম। তাৰপিছত মই ৰাউণ্ডটো দেখাই দিছোঁ 360 পুৰা ভালকৈ চাই লওক। সেইখন নদী হয় পিছফালে থকাখন। ঠিক আছে। আৰু সাধাৰণতে আমি নদী কাষত খাব আহিলে মানে কি কয়, সাধাৰণতে লাগতিয়াল আটাইতকৈ ভাল বস্তু হ'ল এইটো খৰি। তাৰপিছত সেইফালে এইটো বোলা আছে। আৰু কি আছে, আমি ডিছপ'জেল ইউজ নকৰোঁ। আমি হেৰি হয় কি এইটো হ'ল এই পাত, আমি ক'পাত। আচ্ছা, ক'পাত। তাৰপিছত এইকেইটাত আছে কিবা কিবি, এতিয়া ভালকৈ নকওঁ কি কি আছে। তাৰপিছত কি কি আছে নকওঁ ভালকৈ। আৰু সেইবিলাক বা আছেই বা মাংস চাংস নানিলে কি হয় পিকনিক খোৱা আহে। তাৰপিছতে আৰু আপোনালোকক দেখাই আছোঁ চব ভালকৈ। ঠিক আছে, লাহে লাহে ফুটি আহি আছে। অলপ নাচ গানাও হ'ব। এডাল হ'ল ষ্টিক বনাইছোঁ, গাহৰি মাংস শিঙিম। আপোনালোকক দেখাই আছোঁ লাঙি লাঙি কৰি গাহৰি শিঙিবলৈ। ঠিক আছে, মাংস শিঙা হৈ গৈছে হা। এইখিনি এতিয়া সিজি আছে, সেই এটাই শিঙি আছে, ক'ৰবাত খুৱাই খাই আছে, এইফালে বহি আছে। আৰু এই চাৰিটা মাংস বনাই আছে, সেই চাৰিটা। ইয়াত হৈ আছে চুঙা, এইটোত লাই আৰু গাহৰি ধনিয়া মছলা চছলা ফিটি পেলাই একেবাৰে মুঠতে জলকীয়া আছে আৰু পানী আছে অলপ চলপ। মানে আমি এতিয়া বইল হ'ব। এইটো মুনাই বনাই আছে ভাত, আৰু উৎপল লাগি আছে আমাৰ মানে কি কয় খাদ্য। আৰু এই ষ্টিকডাল মই শিকিছোঁ দেই, সেইটো যে মই ক'ম। এতিয়া বৰ্তমান অলপমান মানে আন্ধা হৈ গৈ আছে। আৰু এইখন হ'ল নদীখনৰ কাষতে। আমি পানীকণ দেখাব নোৱাৰিম, পাছত দেখাব লাগিব। মুনা হাই হাই কৈ দিয়া। হাই উৎপল, এজন বুলবুল। এইকেইডাল হ'ল মাংসৰ লানি, মানে কি কয় হালিং। আচ্ছা, ষ্টিক হয় ন, না কি বুলি কয়? মুনা ঐ হেল্ল', এইখিনি কেনে? এফালে আমাৰ ষ্টাইল চাব, দুটা ধোৱাত লাগিছে, এটা বনাই আছে। এজনীয়ে চোৱা, জিন্তিয়ে পাত চফা কৰি আছে। আমাৰ জিন্তিয়ে পাত চফা কৰিছে। আৰু এজনী ভণ্টি এজনীয়ে ভাত ৰান্ধি আছে, মানে বান্ধি আছে, ৰান্ধি থকা নাই, ৰান্ধি হৈ গ'ল।
এটা ভাগ দুটা তিনিটা ভাগ কৰি আছে তাৰপিছত আমাৰ ৰাইজে চবে খোৱাৰ কাৰণে অপেক্ষা কৰি আছে হা তাৰপিছত এই কি পোৱা মাংস হৈ গ'ল সেইখিনি মানে লাহেৰি আছে লাহেৰি কৰি খাম আৰু যাম ঠিক আছে আপোনালোকেও চাই থাকক আমাৰ মানে কি কয় পিকনিক পাৰ্টি এণ্ডিং অৱস্থালৈ কেনেকৈ যায় আমাৰ ভাত খাবলৈ হৈ গৈছে বৰ্তমান আৰু আমি লাঙিটো ভগাবলৈ এইটো ঠিক ঠাক কৰা হৈছে চেলফি মাৰিম তাৰপিছত এইফালে ভাতটো খাবলৈ মানে ইয়াত ভাত বাঢ়ি থকা হৈছে আমি লাহেকৈ খাম আপোনালোকেও খাব লাগিব আমাৰ লগত কি কয় পিকনিক হিচাপে আৰু কি অলপমান এতিয়া খানা হৈছে খাব লাগে সকলোৱে আপোনালোকেও খাওক আমিও খাওঁ অলপ বিহু চিহু কৰোঁ চাওক আপোনালোকে আজিলৈ সমাপ্ত নেকি ঠিক আছে আমি বৰ্তমান সামৰণি মাৰি এতিয়া গুচি আহিছো খাই বৈ ডাব বাচন বৰ্তন হাতত এজন দেখে না এজন বাকী আমাৰ সৈন্য সামান্ত আহি আছে চৌ ৰাতি গামলা তাৰপিছত এতিয়া সামৰণি খাই বৈ সামৰণি আন্ধাৰ হৈ গৈছে আজি খাই কেনেকুৱা কিবা কবা আপুনি খাই খুব ভালে লাগিলে পিছে জিন্দিবাই কি কবা হে আজি খাই কেনে লাগিল মজা মানে মজা কবলৈ ভাষা নাই আৰু কবলগীয়া নাই আচ্ছা পিছে বুলবুলি নহয় বুলবুল তুমি কলাচৰ দাঙিলা যে তুমি আজিলৈ ইমানতে সমাপ্ত কৰিলো সকলোলৈ বাই বাই